হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। আজি এটা কাপকেকৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, যিটো বনাবলৈ অতি সহজ। ব'লকচোন ৰেচিপিটোত কি আছে আমি চাই লওঁ। কাপকেক বনাবলৈ প্ৰথমতে ময়দা 100 গ্ৰাম লৈছোঁ। 100 গ্ৰাম চেনি লৈছোঁ। চেনিখিনি মই মিক্সিত গুড়ি কৰি লৈছোঁ। ডিম দুটা লৈছোঁ। ৰিফাইন 60 ml লৈছোঁ। ব'লক আমি কেক বনোৱা ষ্টাৰ্ট কৰোঁ। চিচাৰৰ বাতি এটাত ডিম দুটা ভাঙি ল'ম। ডিমখিনি 2 মিনিটমানলৈকে ফেটি ল'ম। যদি আপোনালোকে ইচ্ছা কৰে হেণ্ড ব্লেণ্ডাৰ ইউজ কৰিব পাৰে। ডিম ফেটি হৈ গ'ল। এতিয়া পিচি থোৱা চেনিখিনি ডিমত ঢালি দিছোঁ। ডিম আৰু চেনিখিনি ভালকৈ মিক্স কৰি ল'ম। ডিম আৰু চেনিখিনি ভালকৈ মিক্স হৈ গ'ল। এতিয়া ৰিফাইন ঢালি দিছোঁ। ৰিফাইনৰ লগত ডিম আৰু চেনিখিনি ভালকৈ মিক্স কৰি ল'ম। এতিয়া ডাঙৰ চাকনি এখনত ময়দাখিনি ঢালি লৈছোঁ। আধা চামুচ বেকিং পাউডাৰ লৈছোঁ। 1/4 বেকিং চ'ডা লৈছোঁ। এচিকুট নিমখ লৈছোঁ। এতিয়া এই সকলোখিনি ভালকৈ চালি ল'ম। এতিয়া ময়দাখিনি ভালকৈ ডিমৰ লগত মিক্স কৰি ল'ম। যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে লাভ কৰিব পাৰে। কেকৰ বেটাৰটো বেছি ডাঠ হৈ গ'ল, সেইবাবে গাখীৰ অলপ ঢালি দিছোঁ। গাখীৰখিনিৰ লগত কেকৰ বেটাৰটো ভালকৈ মিক্স কৰি ল'ম। কেকৰ বেটাৰৰ বাবে মই আধা কাপ গাখীৰ লৈছিলোঁ। আৰু অলপ গাখীৰ ঢালি লৈছোঁ। কেকৰ বেটাৰটো বনাওঁতে এটা কথা মন কৰিব, যাতে কেকৰ বেটাৰটো বেছি ডাঠো নহয়, বেছি পাতলো নহয়। ভেনিলা এচেঞ্চ আধা চামুচ ঢালি দিছোঁ। ভেনিলা এচেঞ্চৰ লগত কেকৰ বেটাৰটো ভালকৈ মিক্স কৰি ল'ম। নেমু আধা চামুচ ঢালি দিছোঁ। নেমু ৰসৰ লগত কেকৰ বেটাৰটো ভালকৈ মিক্স কৰি ল'ম। কেকৰ বেটাৰটো ওপৰৰ পৰা ঢালি চাব। যদি জিগজাগ পেটাৰ্ণ বনিছে, আপোনাৰ কেকৰ পাৰফেক্ট বেটাৰ ৰেডি হৈ গৈছে। এতিয়া কেকৰ বেটাৰটো মই সমানে 4 ভাগ কৰিম। কেকৰ বেটাৰকেইটাত 4টা কালাৰ দিম। প্ৰথমতে ৰেড কালাৰ ঢালি দিছোঁ। ছেকেণ্ডটোত গ্ৰীণ কালাৰ ঢালি দিছোঁ। থাৰ্ডটোত য়েল্ল' কালাৰ ঢালি দিছোঁ। একেবাৰে লাষ্টৰটোত কোকো পাউডাৰ ঢালি দিছোঁ। এতিয়া এটা এটাকৈ কেকৰ বেটাৰটো কালাৰৰ লগত মিক্স কৰি যাম। কেকৰ বেটাৰটোত কোকো পাউডাৰ দিয়াৰ বাবে গাখীৰ অলপ মিক্স কৰি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি যিকোনো কালাৰ দিব পাৰে। মই কেককেইটা কফি কাপত বনাম, গতিকে ব'লক পটাপট কফি কাপকেইটাত তেল ঘঁহি লওঁ। এতিয়া কফি কাপকেইটাত 4টা কালাৰৰ বেটাৰকেইটা এটা এটাকৈ ঢালি যাম। মোৰ কেকৰ বেটাৰ ৰেডি হৈ গ'ল। ব'লক কেৰাহীখন গৰম কৰি লওঁ। কেৰাহীত নিমখ এবাটি ঢালি দিছোঁ। নিমখখিনি হাতেৰে অলপ বহলাই লৈছোঁ। এতিয়া কেৰাহীত ঢাকোন এখন দি কেৰাহীখন 5 মিনিটমানলৈকে গৰম হ'বলৈ দিম। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া ঢাকনিখন নমাই দিছোঁ। এতিয়া এটা এটাকৈ কেককেইটা কেৰাহীত বহাই যাম। এতিয়া কেকত ঢাকোন এখন লগাই 20 মিনিটৰ বাবে বেক হ'বলৈ দিম। 20 মিনিট হৈ গ'ল। এতিয়া কেকৰ ঢাকোন আঁতৰাই কেকটো সিজিছে নে নাই চাম।
টুথপিক এডাল কেকৰ মাজলৈ ভৰাই দিম। যদি টুথপিকডাল চাফাকৈ ওলাইছে গম পাব আপোনাৰ পাৰফেক্ট কেক ৰেডি হৈ গৈছে। কেককেইটা চপিং বৰ্ড এটাত ঠাণ্ডা হ'বলৈ নমাই দিছোঁ। এয়া কেক ঠাণ্ডা হৈ গ'ল। এতিয়া কেককেইটা কফি কাপৰ পৰা উলিয়াই ল'ম। এয়া মোৰ কালাৰফুল কাপকেক ৰেডি হৈ গ'ল। দেখিলেনে ইমান ধুনীয়া কালাৰ হৈছে। আপোনালোকেও ট্ৰাই কৰি চাবচোন ৰেচিপিটো। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।